সামগুৰিত বন্যহস্তীৰ উপদ্ৰৱত লণ্ডভণ্ড বিদ্যালয় গৃহ নিশাৰ ভাগত সামগুৰিৰ আমগুৰি প্ৰাথমিক বিদ্যালয়ত উপদ্ৰৱ চলালে বন্যহস্তীয়ে বন্যহস্তীয়ে বিদ্যালয় গৃহৰ ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়খনত মজুত থকা চাউল খাই তহিলং কৰাৰ লগতে লণ্ডভণ্ড কৰে বিদ্যালয় আচবাব পূৰ্বতেও এইখন বিদ্যালয়ত বন্যহস্তীয়ে চলাইছিল উপদ্ৰৱ কিছুদিন পূৰ্বে বন্যহস্তীৰ উপদ্ৰৱত ক্ষতি হোৱা বিদ্যালয়খনে বৰ্তমানেও কোনো সাহায্য লাভ কৰা নাই বন বিভাগ আৰু শিক্ষা বিভাগৰ পৰা এখন আমগুৰি প্ৰাথমিক বিদ্যালয় ৰাতি বন্যহস্তী ৰাতি 12:30 মান বজাতে আহিছিলে তিনিটাত দুটা বেলেগ ফালে অন্যফালে চাইডত গুচি গৈছে আৰু এটাই আহি ইয়াত মানে সোমাই কৰি এই দৰ্জা এইখিনি ভাঙিছে আৰু ইয়াত থকা যিখিনি চাউলৰ গোন্ধ পাইছে আৰু সেইটোৰ কাৰণে সি মানে সেইখিনি ব্যৱস্থাটো লৈ সোমাইছে আৰু চাউলখিনি অলপ টানা কৰি ভাঙিছে বেঞ্চবিলাকো কিছু ক্ষতি হৈছে আৰু আমি যেতিয়া ওলাই আহিছোঁ সেইটো সময়ত মানে মানুহ পিনুহো অলপ চোচা ল'ব ধৰিছে আৰু সেইটো সময়তে আমি অলপ হুলস্থুল কৰিছোঁ খেদিছোঁ ফটকা বন বিভাগে তাৰপিছত আহিছে বাৰু খবৰ ল'বলৈ আৰু তেওঁবিলাকে ঘূৰিয়ে আছে কিন্তু সেইটো সময়ত নাই তথাপিও মানে আধা ঘণ্টাৰ ভিতৰত আহি পাইছে আৰু সেইখিনিয়ে এখন আমগুৰি উচ্চ প্ৰাথমিক বিদ্যালয় এয়া আজি ৰাতি ঠিক 12:30 বজাত আমি মইতো ঘৰত শুয়ে আছিলোঁ তাৰপৰা ইয়াৰ পৰা ফোন আহি গৈছে যে আমাৰ আগৰ এই প্ৰাক্তন সভাপতি জোচেফ ডাঙৰীয়াই মোলৈ ফোন মাৰিছে ক'লে এনেকৈ তেনেকৈ মানে স্কুলত হাতী বাবু সোমাইছে গতিকে দৰ্জা চৰ্জা ভাঙি পেলাই হেৰি হৈছে আপুনি আহক তাৰপৰা ঠিক সেই সময়তে ময়ো আহিলোঁ ৰাতিয়ে আহি চালোহি কৰিলোঁ হয় ইয়াৰ আহিলোঁ চালোহি দৰ্জা চৰ্জা ভাঙি পেলাই তেওঁ এনেকৈ সোমাই পেলাই সোঁডাল সোমাই আঁঠু কাঢ়ি লৈ পেলাই মানে বস্তা সোপা টানিছে প্ৰায় চাউলৰ বস্তা আৰু বেলেগ বেঞ্চবিলাকো আছিলে বেঞ্চবিলাকো ভাঙিলে তাৰপিছত চাউলৰ প্ৰায় 5টামান বস্তা মানে ফালি পেলাই হেৰি কৰিলে এতিয়া এটা বস্তা পৰিয়ে আছে বাকীখিনি বস্তা হেৰি হৈছে চব চিডিকৈ পেলাই দিছে তাৰপিছত ৰাতিটো তেনেকৈ হেৰি কৰি থাকিলে থকাৰ পিছত আকৌ মানে নহ'লে আৰু ভাঙিলেহেঁতেন যদি ওচৰৰ মানুহসকল বা দাদাহঁত যদি নাহিলহেঁতেন তেতিয়াহ'লে গোটেই ঘৰটোৱে ভাঙি পেলালেহেঁতেন এই এজনহে আহিছিলে দেই অকলশৰীয়া আমাৰ বিদ্যালয়খন আমগুৰি উচ্চ প্ৰাথমিক বিদ্যালয় ইয়াৰ পূৰ্বে আপোনালোকৰ বিদ্যালয়খন ভাঙিছিলে এবাৰ ভাঙিছিলে তেতিয়াও মানে ধৰক আমাৰ ফৰেষ্টৰ ফালৰ পৰা আমি কোনো সহায় সহযোগিতা আজিলৈকে নাপালোঁ গতিকে বহুতখিনি ক্ষতি কৰিলে এইবাৰো বহুতখিনিয়ে ক্ষতি কৰিছে কিন্তু যোৱাবাৰতকৈ এইবাৰ অলপ কম যদিও মানে বহুতখিনি যদি ৱালখন ভাঙি পেলোৱা হ'লেতো কামেই শেষ এই অঞ্চলটোত বন্য আহিয়ে আছে আৰু ডেইলি থাকেই ইয়াতে ৰাতি বন বিভাগ আহিছিলে তেওঁলোকেও ফটো চটো মাৰি লৈ গৈছে গতিকে তেওঁলোকেও আমাক হেৰি কৰিছে আৰু মানে সহায় সহযোগিতা কৰিম বুলি কৈছে কিন্তু এতিয়া জানো কি কয় যোৱাবাৰে এতিয়া প্ৰায় 3-4 বছৰমান হৈ গ'ল ন এতিয়া তেওঁলোকেও কোনো ফৰেষ্টৰ ফালৰ পৰা আমি পিছত আকৌ মাজতে কাগজ বিচাৰিলে কাগজো দিলোঁ কিন্তু কাগজ বিচৰাৰ পিছতো তেওঁলোকে মানে আজিলৈকে কোনো হেৰি কৰা নাই খবৰ খাতি নাই এইবাৰো আমি আমাৰ বিঅ ছাৰৰ অনুমোদন লৈ পেলাই তেখেতসকলক আমি কাগজ পত্ৰ আমি দিম তেওঁলোকে কি ব্যৱস্থা ল'ব আৰু এতিয়া আৰু মানে বহুতখিনি ক্ষতিয়েই হৈছে আৰু মানে এবাৰ যেতিয়া হেৰি হোৱাৰ পিছত আৰু এতিয়া চাউলৰ আজিকালিতো এক্সট্ৰা খেতিটো বহুতখিনি গতিকে এতিয়া চাউল কমি যোৱাৰ লগে লগে এতিয়া ল'ৰা ছোৱালীখিনিৰ কাৰণেতো দিগদাৰী হ'ব এতিয়া মধ্যাহ্ন ভোজনৰ চাউল আছিলে এতিয়া 5 বস্তা চাউল তেওঁ নষ্ট কৰি পেলাইছে গতিকে আৰু বেলেগ